উঠি ল'লোঁ আৰু মুখ হাত মানে লগৰ ছোৱালী ঘৰতে আছোঁ। আজি ফাইনেলি ব্লগটো এতিয়া আপলোড দিম। আপোনালোকে পূৰা চাই থাকক শেষলৈকে। ভিউটো মজা ভিউ আনিছোঁ আৰু বহুত ভাল ভাল জেগা যাই থাকিম। আপোনালোকে এনেকৈ ছাপোৰ্ট কৰে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তাকালি যায় মানে ভুল হ'ল আৰু ইও বহুত আগত গুচি গ'ল। আমি যাব লাগিব এই হয়দি দেখাইছে না হয়দি এনেকৈ মাথোৱাৰি দি বহুতেই দূৰ যাব লাগিব। বল বিকাশ ভাই চিধা চিধি বল আৰম্ভ কৰোঁ। আপোনালোকে প্লিজ চাই থাকক। ৰাস্তা বেয়া বহুত সাংঘাতিক ৰাস্তা। ভিউ দেখা নাই ভিউ জংঘলৰ মাজত আছোঁ বৰ্তমান আমি। ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব আৰু শ্বেয়াৰো কৰি দিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনে লোকেশ্যনত আহিছোঁ আপোনালোকে চাওক কি মজা লোকেশ্যন। এনে লোকেশ্যনত মানে মই ফাৰ্ষ্ট আহিছোঁ আজি বহুত দিনৰ মূৰত ফাৰ্ষ্ট। আৰু চব মানে মাথোৱাৰি বুলিয়ে কোৱা হয় নদী আছে আগত নদীটো দি আহিছোঁ আমি আহি অইদি সোমাইছোঁ মাথোৱাৰি দি। এতিয়া একডাল বম প্ৰকাণ্ড গাছ আছে সেইডালো দেখাম আপোনালোকক বহুত বছৰ হৈছে আৰু সিহঁতে তাতে ৰখি আছে মানে গোটেইকেইটাই। ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকক। মজা মজা ভিউ দেখাই আছোঁ চব দেখাম এণ্টাৰটেইনমেণ্টো কৰিম ব্লগত। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। জেগাটো পামে অলপ আছে বেছি বহুত দূৰ নহয় আৰু মাক লাগলে মানে চব আগত গৈছে। ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকক আপোনালোকে। মই চাইকেলেদি ভ্ৰুম 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 এতিয়া চিনেমেটিক শ্বট দেখাব লগা আছে। আপোনালোকৰ চিনেমেটিক শ্বট দুটামান আপোনালোকক দি আছোঁ আপোনালোকে চাই লওক। বহুত পুৰণা মন্দিৰ আৰু অলপ চিনেমেটিক শ্বট দেখাব লগা আছে। আপোনালোকৰ খানি দেখা লওক। মই চাইকেলত উঠোঁ ভিডিঅ'টো আৰু অলপ চাই খানি আৰম্ভ কৰোঁ। আৰু বিকাশ ভাই মোৰ লগত আহি গ'ল। এতিয়া ভাবি ল'ব ভাবি চাবি এটা ডাইলগ মাৰিব আপোনালোকৰ কাৰণে। তাৰপিছত ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ। ডাইলগটো ক'ব দিয়ক ডাইলগটো শুনি লওক। আহি গ'লোঁ আৰু ভাল লোকেশ্যন আৰু এই ডাইলগ এটা মাৰিব। ডাইলগটো আকৌ কিবা বিচাৰা যদি এনে বেকাৰ আকৌ এবাৰ মুভি চাওক। বাহ বাহ ডাইলগ আৰু এটা পালা ক ওলগুটি তলগুটি কচু গুটি নাই আজিকালি ছোৱালীবিলাকে টপা আংকুল পালেই পতি যায়। ডাইলগ আৰু এইটো শুনি আমি ঘৰত যাওঁ আৰু ভিডিঅ'টো এতিয়া সমাপ্ত।
হাগি দিম মৰমতে তোমাৰ চোতালত নকৰিবা ঘিণ এয়াহে প্ৰথম মৰমৰ চিন বা আৰু ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভাই মোৰ লগত থাকিবই ডাইলগ আপোনালোকে শুনবা ইচ্ছা আছে সদায় কমেণ্টত জনাব আৰু সদায় ডাইলগ আনি থাকিম এতিয়া সমাপ্ত কৰিলোঁ আৰু